নমস্কাৰ বন্ধুসকল, সুস্মিতা পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে কেৰেলাৰ ৰেচিপি। ৰেচিপিটো তেনেই সাধাৰণ, কিন্তু আপোনালোকে কেৰেলা খাই যদি যিসকলে তিতা পায়, এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাবচোন। কেৰেলাৰ তিতা ভাৱটো অকণেই নাথাকে। যদি ৰেচিপিটো ভাল লাগে শ্বেয়াৰ কৰিব ভিডিঅ'টো, আৰু লাইক কৰিব আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ব'লকচোন এতিয়া ৰেচিপিটোৰ মাজলৈ যাওঁ। কেৰেলা ভাজিখন বনাবলৈ মই দুটা কেৰেলা লৈছোঁ। মোৰ মানুহ দুজনৰ কাৰণে দুটা কেৰেলা লৈছোঁ। আপোনালোকৰ যদি মানুহ সৰহ তেনেহ'লে কেৰেলা সৰহকৈ ল'ব। আৰু দেখিছেনে কেৰেলাৰ মই ওপৰৰ যিটো বাকলি নিচিনা থাকে ন, অকণমান এনেকুৱা থাকে ন, সেইটো মই অলপ এই আলু কটা কটাৰীখনে অলপ চুচি লৈছোঁ। তেতিয়া তিতা ভাৱটো বহু পৰিমাণে কমি যায়। এতিয়া মই ইয়াক সৰু সৰুকৈ কাটি লওঁ। এতিয়া দেখিছেনে মই মিহি মিহিকৈ কাটি ল'লোঁ। এতিয়া ইয়াত মই আধা চামুচ নিমখ যোগ কৰি আৰু এয়া ভালদৰে সানি লওঁ। আৰু এইটো আধা ঘণ্টা মই এনেকৈ নিমখ সানি ৰখি থ'ম। তেতিয়া ইয়াৰ একদম তিতা ভাৱটো নোহোৱা হৈ যায়। ইয়াৰ মই নিমখ সানি আধা ঘণ্টা থৈ দিম। মই এটা পিঁয়াজ এনেকৈ কাটি লৈছোঁ, আৰু জলকীয়া এনেকৈ কাটি লৈছোঁ, আৰু দুটা বিলাহী এনেকৈ কাটি লৈছোঁ। এইটো জলকীয়া একেবাৰে জ্বলা নাই। আপোনালোকৰ যদি জলকীয়া জ্বলা তেনেহ'লে জ্বলা আপোনালোকৰ প্ৰয়োজন অনুসৰি দিব। এতিয়া ব'লকচোন চাওঁ, দেখিছেনে এতিয়া আধা ঘণ্টাৰ পিছত মই কেৰেলাখিনি ইয়াত চালোঁ। দেখিছেনে কেৰেলাখিনি কিমান তিতা পানী এৰি দিছে। এয়া চাওক, এয়া চেপি পেলাব লাগিব। এয়া চেপি পেলাই কেৰেলাখিনি পানীখিনিৰ পৰা এক্সট্ৰা কৰি পেলাব লাগিব। ইয়াক খুব জোৰে চেপিব। দেখিছেনে কিমান পানী এৰিছে নিমখ দি দিয়াৰ লগে লগে। দেখিছেনে ইমানখিনি পানী এৰিলে। এনেদৰে কেৰেলা ভাজিলে নহয় কেতিয়াও তিতা নহয়, 100% গেৰাণ্টি। মই এখন কেৰাহী গৰম হ'বলৈ দিছোঁ। ইয়াত মই তেল দিম। কেৰেলাত অকণমান তেল সৰহকৈ দিলে ভাল লাগে খাই। তেল গৰম হ'বলৈ দিম। এতিয়া তেল গৰম হৈছে। ইয়াত মই এতিয়া এই জিৰাকেইটা দি দিম। জালুকহে আহিছে। এই জিৰা ফুটিবলৈ লৈছে। এতিয়া ইয়াত মই যিখিনি পিঁয়াজ জলকীয়া আৰু বিলাহী কাটি থৈছিলোঁ ইয়াক অকণমান ৰঙা হ'বলৈ দিম, মানে সিজিবলৈ দিম। ইয়াত পিঁয়াজ প্ৰায় সিজি গৈছে। এতিয়া ইয়াত মই হালধি দিম আৰু অকণমান গৰম মছলা দিম। মই ইয়াত ৰেড চিলি চেচিলি নিদিওঁ, আপোনালোকে যদি দিব খোজে দিব পাৰে। এতিয়া লৰাই দিম মছলাখিনিৰ লগত। এতিয়া মই ইয়াত কেৰেলা দি দিম।
ইয়াত ঢাকন নলগাব দেই, ইয়াত ঢাকন লগালে পানী ওলায়। এনেকৈ স্ল' ফ্লেমত সিজিবলৈ দিব। এনেকৈ স্ল' ফ্লেমতে সিজিবলৈ দিব। আগতে আমি যিহেতু নিমখ দিছিলোঁ, এতিয়া নিমখ কাঠ চিট অকণমান দিব, যদিও পানী ওলাইছিলে কিন্তু নিমখটো কেৰেলাৰ ভিতৰত ৰৈ গৈছিলে। আপোনালোকে সেইটো নিজৰ প্ৰয়োজন অনুসৰি দিব হা। এতিয়া বেছি ইয়াত কেৰেলাখিনি সিজিলে আমি এতিয়া ইয়াত নমাই দিব পৰা হ'ব। সিজিবলৈ দিব স্ল' ফ্লেমত। প্ৰায় সিজি গৈছে, এতিয়া মই নমাব পৰা হৈছে আৰু